উৰুকাৰ ৰাতি আমি এটা প্ৰকাণ্ড গাহৰি খাই দিলোঁ নেকি ৰাইজ। ৰ'বা গাইছ, আপোনালোকে গোটেই কাহিনী গম পাব। কাহিনীটো হ'ল উৰুকাৰ ৰাতিপুৱা মই আহি পেলোঁ আমাৰ চাৰিআলিৰ চকুত, আৰু চাৰিআলিৰ চকুৰে ধুনীয়াকৈ পূৰা দাদা খুৰাবিলাকে বনাই আছে ভেল্লা ঘৰ, আৰু পিছে মই অলপ টাইম সহায় কৰি দি আছোঁ। আৰু ইফালে আমাৰ আছে কাম নকৰা মানুহবিলাক, মানে এইফালে কাম চাম একো কৰাই নাই, মানে অলপমান ধেমালি কৰিলোঁ, অলপ কাম কৰিছে মানে। আৰু এইফালে মই অলপ কাম চাম কৰি আহি গ'লোঁ আমাৰ ওচৰতে শুবাগো। গাহৰিটো মেইন মানে, যিহেতু উৰুকাৰ ৰাতিৰ কথা। ইফালে প্ৰকাণ্ড গাহৰি এটা কাটি আছে, পিছে প্ৰকাণ্ড গাহৰিটো নাখাওঁ ৰ'ব, 300 টকাৰ পৰা গাহৰি মাংস লৈ ল'লোঁ। আৰু ইফালে ৰাতিও হৈ গ'ল, পূৰা খুৰাই পূৰা মাছ মাংস বহুত বিধ আইটেমে আজি, যিহেতু ভোগালী বিহুৰ কথা, ইফালে ভোগৰে খোৱাৰে কথা। ইফালে মই আজি বনাম লাই শাকেৰে গাহৰি, আৰু ইফালে বাচ্চা বাৰ্তি হৈছে। গাহৰি বইল হৈ গ'ল, আৰু এইফালে লাই শাকেৰে মই ধুনীয়াকৈ গাহৰি বনালোঁ। আজিৰ মিলক 2 মিনিট আছিল, শুভৰাত্ৰি গাইছে।